স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন তাৰ উত্তৰ হৈছে জৱাহৰলাল নেহৰু দ্বিতীয় প্ৰশ্নটো হৈছে কোনজন ভাৰতীয় ব্যক্তিয়ে সৰ্বপ্ৰথমে নোবেল প্ৰাইজ লাভ কৰিছিল তাৰ উত্তৰটো হৈছে চি.ভি. ৰমন তৃতীয় প্ৰশ্নটো হৈছে প্ৰথম ভাৰতীয় যিয়ে ইকনমিক্সত নোবেল প্ৰাইজ লাভ কৰিছিল তাৰ উত্তৰটো হৈছে অমৰ্ত্য সেন চতুৰ্থ প্ৰশ্নটো হৈছে প্ৰথম ভাৰতীয় যিয়ে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল তাৰ উত্তৰটো হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন পঞ্চম প্ৰশ্নটো হৈছে প্ৰথমজন খেলুৱৈ যিয়ে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল তাৰ উত্তৰটো হৈছে শচীন তেণ্ডুলকাৰ প্ৰথমজন ভাৰতীয় ব্যক্তি যি মহাকাশলৈ গৈছিল তেওঁৰ নাম কি তাৰ উত্তৰটো হৈছে ৰাকেশ শৰ্মা দ্বিতীয় প্ৰশ্নটো হৈছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন ভাৰতীয়ৰ নাম কি তাৰ উত্তৰটো হৈছে শ্ৰী শংকৰ কুৰুপ তৃতীয় প্ৰশ্নটো হৈছে পৰমবীৰ চক্ৰ লাভ কৰা প্ৰথমজন ব্যক্তিৰ নাম কি তাৰ উত্তৰটো হৈছে মেজৰ সোমনাথ শৰ্মা চতুৰ্থ প্ৰশ্নটো হৈছে গ্ৰেমি এৱাৰ্ড লাভ কৰা প্ৰথমজন ভাৰতীয়ৰ নাম কি তাৰ উত্তৰটো হৈছে পণ্ডিত ৰবিশংকৰ পঞ্চম প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি তাৰ উত্তৰটো হৈছে ইন্দিৰা গান্ধী